নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভাল। মই ঘৰলৈ থকা কেইদিন ঘৰত গৈছিলোঁ, যিহেতু ঘৰত থকা কেইদিন মই ক'ত ক'ত গ'লোঁ, কি কৰিলোঁ তাৰে লৈ এটা ভিডিঅ' লৈ আহিছোঁ। বোলোকে ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি সেইদিনাখন গৈছিলোঁ বাহঁতৰ ঘৰলৈ। বাহঁতৰ ঘৰত যাওঁতে বহুত দিন যোৱাও হোৱা নাছিলে। বাহঁতে ক'লে যে ব'ল আজি আমাৰ ঘৰলৈ থকাকৈ ব'ল। আৰু সেয়া ভিনদেউ নিবলৈ আহিলে আমাৰ দুজনীক। ভণ্টিয়ে মই দুইজনী গ'লোঁ আৰু তাহাঁতৰ ঘৰত দুদিন থাকিলোঁ। ভাগিনজনীৰ লগত ফূৰ্তি কৰিলোঁ, খুব ভাল লাগিল। আৰু পিছদিনাখন আহি ঘৰলৈ আহিলোঁ আৰু ঘৰত আহি আৰু তেতিয়া মই প্লেনিং কৰিলোঁ যে লগৰখিনিৰ লগত ক'ৰবাত ওলাই যাওঁ বুলি। তাহাঁতক ক'লোঁ যে ব'ল ক'ৰবাত ওলাই যাওঁ, আমি গোটেইকেইজনী লগ পোৱা বহুত দিন হ'ল, গতিকে ব'লচোন ওলাই যাওঁ বুলি। তাহাঁতেও কথামতে কাম আৰু সিহঁতেও প্লেনিং কৰিলে যে আমি গোটেইকেইজনী লগ হওঁ গধূলি সময়ত। আৰু গোটেইখিনি এনেকৈ ওলাই আহিলোঁ, আমি খুব ফূৰ্তি কৰিলোঁ। চাওক, হোটেল জিৰণিলৈ আহিছিলোঁ। ইমান ধুনীয়া এটা পৰিৱেশ, খুব ভাল লাগিল। আমি গোটেইকেইজনী লগ নাপাওঁ বা কণ্টেক্টটো ইমান নকৰোঁ। কণ্টেক্ট মানে কি আৰু মেছেজ বৰ বেছিকৈ কৰা হোৱা নহয়। তথাপিতো কিন্তু আমি যেতিয়াই লগ পাওঁ তেতিয়াই আমাৰ কথা শেষেই নহয়, ইমানেই কথা ওলায় মানে ক'বলৈ ভাষা নাই। আৰু ওচৰৰ মানুহখিনি আচৰিত হৈ যায়গৈ, ইমান কি কথা পাতিছে মানে ইহঁতি। সঁচাকৈ খুব ভাল লাগে ফ্ৰেণ্ডছৰ লগত কটোৱা সময়খিনি। কেতিয়াবা লাগেও দিয়কচোন ন, ব্যস্ততাৰ মাজত অলপ সময় বন্ধুৰ লগত কটাবলৈ। আৰু আমি এনেকৈ খুব ফূৰ্তি কৰিলোঁ, খালোঁ, ফটো মাৰিলোঁ। বিহাইণ্ড দা চিন আকৌ মই আৰু এয়া চাওক বিহাইণ্ড দা চিন, সিহঁতে ৰীল বনাই আছিলে, মই মনে মনে ভিডিঅ' কৰি আছিলোঁ। ভালো লাগে কেতিয়াবা এনেকুৱা ভিডিঅ'বোৰ বনাই, হয়নে নহয়? আৰু আমি তাৰ পাছত আহি এয়া খানা খোৱাত লাগি গ'লোঁ। খানা খোৱাত সময়তো ইমানেই কথা ওলাইছে, কথা যে ভাবো সময়তো শেষ নহয়। কথা পাতি পাতি আমাৰ খাই আছোঁ আৰু এইজনী হৈছে মোৰ ভণ্টি, আৰু এই ব্লেক কালাৰ পিন্ধা গৰাকী হৈছে মোৰ ফ্ৰেণ্ড গীতাশ্ৰী, আৰু এজনী হৈছে পল্লৱী আৰু পূজা। এয়া আমি খোৱাৰ পাছত আকৌ ফটো ছেশ্যনত লাগি গ'লোঁ। ধুনীয়াকৈ আমি গোটেইকেইগৰাকীয়ে গ্ৰুপ ফটো উঠিলোঁ আৰু ভিউজটো অলপ ফটো মাৰিলোঁ। ইমান ধুনীয়া পৰিৱেশ, ফটো নামাৰিলে জানো হ'ব বা ভিডিঅ' নবনালে জানো হ'ব। আৰু আমি ফটো মাৰিলোঁ, ভিডিঅ' বনালোঁ আৰু কথা চথা পাতি আৰু আমি ঘৰাঘৰি হ'লোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকৰ ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই।